Hi, welcome back to Time Travelers. পঢ়াত মনোযোগ নবহে। আজি আমি যিটো টেকনিকৰ কথা ক'বলৈ যাম সেইটো আৰম্ভ কৰাৰ আগতে এটা কথা তুমি মনত ৰাখিব লাগিব যে তুমি প্ৰথমে পঢ়া টেবুলৰ আগত 2 ঘণ্টা 3 ঘণ্টা বহিবলৈ চেষ্টা কৰা। প্ৰথমে এইটো কৰা, তাৰ পিছত আমি যিটো ক'ম সেইটো আৰম্ভ কৰিবা। নহলে তুমি যিমান যি চেষ্টা নকৰক কিয় কোনো দিনে নোৱাৰা পঢ়িব। বহুতো ল'ৰা ছোৱালী আছে যিসকলে কয় যে তেওঁলোকে পঢ়ে কিন্তু পঢ়া বিষয়বোৰ মনত নাথাকে আৰু তেনেকুৱা হয়ও। আৰু তাৰ কাৰণেই হৈছে কনচেন্ট্ৰেশ্যনৰ অভাৱ। মানে পঢ়ি থকা সময়ত আন কথাবিলাক মনত পৰি থাকে আৰু তেওঁলোকৰ মগজটো কিতাপত থাকে কিন্তু মনটো ক'ত ঘূৰি থাকে আমি নাজানো বা তেওঁলোকে নিজেই নাজানে। এতিয়া আমি এইটোৰ সমাধান পাবলৈ হ'লে আমি এইটো জানিব লাগিব যে তোমাৰ মনটো ক'ত থাকে, কিতাপ পঢ়াৰ সময়ত মনটো ক'ত থাকে, আৰু সেইটো জানিলে আমি সলিউশনটো নিশ্চয় ওলাব পাৰিম। আৰু আমি মনটো ক'ত ঘূৰিছিল সেইটো কথা জানিবলৈ হ'লে সময় যাত্ৰা কৰিব লাগিব। আৰু সময় যাত্ৰা কেনেকৈ কৰিম আমি সময় যাত্ৰা কৰিম দি ৰিভাৰ্স টেকনিকৰ জৰিয়তে। কি সময় যাত্ৰাৰ কথা ক'লো আমি? সময় যাত্ৰা মানে কি আপুনি একো ধৰিব পৰা নাই ন? এতিয়া আমি সময় যাত্ৰাৰ ৰিভাৰ্স টেকনিক বুলি কোৱাটো আমি জানিবলৈ চেষ্টা কৰিম। আহক টপিকটো ষ্টাৰ্ট কৰোঁ। যেতিয়া আপুনি পঢ়িবলৈ আৰম্ভ কৰা তেতিয়া আপোনাৰ মন আৰু মগজটো আপোনাৰ লগত এটা গেম খেলিবলৈ আৰম্ভ কৰে। আৰু ইয়াৰ আটাইতকৈ বেয়া কথাটো হৈছে যে আমাৰ মনটো কেতিয়া ক'ত ঘূৰি আছে আমি সেইটো গমেই নাপাওঁ। যিটোৰ বাবে আপুনি ভাবে যে আপুনি পঢ়ি আছে কিন্তু আপুনি সেই সময়ত পঢ়ি থকা নাছিলা। আৰু সেইবাবেই আমি সেইটো পথ বন্ধ কৰি দিব লাগিব যে কোনটো পথেৰে কেনেকৈ আন কথাবিলাক মগজত সোমাই উঠিল। মানে আমি পঢ়ি থকা সময়ত কেনেকৈ অইন বাহিৰৰ কথাবিলাক আহিল সেইটো পথ যদি আমি বন্ধ কৰিব পাৰোঁ তেনেহ'লে নিশ্চয় আমি পঢ়িব পাৰিম, মন দিব পাৰিম পঢ়াত। এতিয়া আমি ৰিভাৰ্স টেকনিকৰ বিষয়ে জানিবলৈ হ'লে আপুনি পঢ়ি থকা সময়ত যেতিয়া আপুনি জানিব যে আপোনাৰ মনটো পঢ়াত নাথাকি অইন কথাহে ভাবি আছে আপোনাৰ মনটো, সেই কথাটো জনাৰ লগে লগে আপুনি এটা কাম কৰিব লাগিব। আপুনি যিটো কথা ভাবি আছে ঠিক সেই পইণ্টৰ পৰাই আপুনি সেইটো ৰিভাৰ্স গিয়াৰত ট্ৰেক কৰা। মানে আপুনি যেতিয়াৰ পৰা পঢ়ি আছিল সেই সময়লৈকে পুনৰাই উল্টাকৈ যি কথা ভাবি আহিলে আপুনি সেইটো আপুনি জানিবলৈ চেষ্টা কৰক। এটা মুভিৰ নিচিনাকৈ নিজৰ মগজত প্লে কৰিবলৈ চেষ্টা কৰক। একো ধৰিব পৰা নাই ন? শুনক ভালকৈ। ধৰা হ'ল আপুনি পঢ়িবলৈ আৰম্ভ কৰিলে আৰু আপুনি 10 মিনিট পঢ়া টেবুলত বহি পঢ়ি থাকিলেই নাজানো সেই সময়ত কি হ'ল যে আপুনি 2 বছৰ পুৰণি বন্ধু এজনৰ দাদায়েকৰ বিয়াৰ চিনটো মনত পৰিলে। এতিয়া চাওক, আপুনি গম পালে যে আপুনি 2 বছৰ পুৰণি বন্ধু এজনৰ ঘৰৰ কথা মনত পৰি আছে, বিয়াৰ কথা মনত পৰি আছে। আপুনি মানে এই আপোনাৰ মগজটো ক'ত ধৰিলে যে আপুনি এটা বিয়াৰ চিনত ধৰিলে। এতিয়া কি কৰিব লাগিব? ইনভেষ্টিগেশ্যন। এতিয়া আপুনি জানিবলৈ চেষ্টা কৰা এই বিয়াৰ চিনটোৰ আগতে আপোনাৰ থটত আপোনাৰ মাইণ্ডত কি আছিল, কি বিষয়টো আপুনি ভাবি আছিল। আৰু এইটো জানিবলৈ চেষ্টা কৰিলে আপুনি ৰিয়েলাইজ কৰিবা যে সেইজন বন্ধুৰ বিষয়ে আপুনি জানিবলৈ চেষ্টা কৰি আছিল। এতিয়া দুটা থট বা চিন্তাৰ বিষয়ে আপুনি কানেকশ্যনটো পাই গ'ল। এতিয়া আৰু ভাবক আপুনি এই বন্ধুজনৰ কথা কিয় ভাবিলে। চ' এনচাৰত আপুনি এইটো পালা যে আপুনি সেইটো চাৰ্ট ৰুমত দেখিছা যিটো চাৰ্ট আপুনি তেওঁলোকৰ বিয়াত পিন্ধি গৈছিলা। অৰ্থাৎ আপুনি চাওক কিমান সৰু কানেকশ্যন এটা কিন্তু ডেঞ্জাৰাছ। প্ৰথমে আপুনি সেইটো চাৰ্ট দেখিছিলা যিটো আপুনি বিয়াত পিন্ধি গৈছিলা, তাৰপিছত আপোনাৰ বিয়াৰ কথাটো মনত পৰিছিল, মানে বিয়াৰ চিনটো আপোনাৰ মগজত ভাহি আহিছিল। চাওক, চিন্তাৰ এইটো এটা সৰু কানেকশ্যন নহ'লে বহুত ডাঙৰ কানেকশ্যন এটা হৈ যায়। ঠিক আছে, এতিয়া আপুনি ৰিভাৰ্স ট্ৰেকিঙৰ জৰিয়তে আপোনাৰ সমস্যাৰ সমাধানটো পাই গ'লা। আপুনি এই চাৰ্টটো আপোনাৰ সন্মুখত পঢ়া টেবুলৰ সন্মুখত ওলমাই থৈছিলা, সেইকাৰণে আপুনি চাৰ্টটো দেখিছিলা, সেইবাবে আপোনাৰ ডিষ্ট্ৰেকশ্যন হৈছিল। গতিকে আপুনি এইটো কেতিয়াও ভুল নকৰিবা যে আপুনি চাৰ্টটো নিজৰ চকুৰ সন্মুখত পঢ়া টেবুলৰ সন্মুখত কেতিয়াও ওলমাই নথবা। ঠিক তেনেকৈ আপুনি কিবা এটা শুনি কেনে হ'ব পাৰে এই ডিষ্ট্ৰেকশ্যনটো। গতিকে আপোনাৰ ৰুমটো বৰ ভালকৈ কোনো শব্দ নোহোৱাকৈ বাহিৰৰ শব্দ নোহোৱা কৰি লৈ ল'বা
সো আপুনি ৰিভাৰ্ছ ট্ৰেকিঙৰ টেকনিকটো শিকিলা আৰু এতিয়া আপুনি যিকোনো ডিষ্ট্ৰেকশ্যনৰ কাৰণটো এনেকৈ ৰিভাৰ্ছ ট্ৰেকিঙৰ জৰিয়তে ৰুট পইণ্টবিলাক ধৰিবলৈ চেষ্টা কৰা আৰু যিটো কাৰণত আপোনাৰ ডিষ্ট্ৰেকশ্যনটো হৈছিল সেই কাৰণটো আপুনি নিজৰ ওচৰৰ পৰা পেলাই দিয়া মানে ওচৰত নাৰাখিবাই যিটো কাৰণ আপোনাৰ ওচৰত আছে সেইটো আপুনি দূৰত কৰি দিয়া তেতিয়া আপুনি পঢ়াত মনোযোগ দিব পাৰিবা আৰু এদিন সফল মানুহ হৈ যাব পাৰিবা আৰু আমাৰ সময়যাত্ৰা টিমৰ লগত ইউটিউব মেচিনত সময়যাত্ৰা কৰি থাকিবলৈ আমাৰ সময়যাত্ৰা চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো কাষ্টমাইজ কৰি ল'ব আমাৰ এই কাম যদি আপুনি ছাপোৰ্ট কৰিব বিচাৰে তেনেহ'লে কমেণ্ট বক্সত আপোনাৰ ছ'চিয়েল মিডিয়া একাউণ্ট অথবা হোৱাটছআপ নম্বৰটো দি দিয়ক অথবা আমাৰ এই ভিডিঅ'টো আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি আমাক ছাপোৰ্ট কৰিব পাৰে আজিলৈ বিদায় সময়যাত্ৰী আমি আপোনাৰ সময়ত আপোনাক লৈ আহিলোঁ আৰু আপুনি নিজৰ কামটো কৰি যাওক